গাহৰি আঞ্জা বনাবলৈ লৈছোঁ। কচুখিনি সিজাই লৈছোঁ কাটি লৈ, আৰু লগতে মচুৰ দালিও তিয়াই থোৱা মচুৰ দালিখিনিও এনেকৈ দি লৈছোঁ। দুইখিনি একেলগে বইল হৈ যাব। জালুক কেইটামান আৰু নহৰু পিচি লৈছোঁ। বগা জলকীয়া 4টামান আপোনালোকে নিজৰ জোখমতে ল'ব। কচুত কিন্তু জ্বলাটো বেছি হ'লে ভাল লাগিব। আৰু জালুক আৰু নহৰু পিচি লৈছোঁ, সেইকেইটা কাটি ল'লোঁ। জলকীয়া চব যোগাৰ কৰি, নিমখ জলকীয়া সকলোবোৰ যোগাৰ কৰি লৈছোঁ। এইখিনি উলিয়াই ল'লোঁ। বাহিৰতে বনাইছোঁ যিহেতু গেছৰো ইমান চিলিণ্ডাৰৰ দাম হৈছে, বৃদ্ধিও হৈছে নহয় আমাৰ নিচিনা এখন। এতিয়া ৰঙাকৈ ভাজিম, তাৰপিছত এতিয়া বইল কৰা মচুৰ দালিখিনি ইয়াত দি দিলোঁ আৰু অলপমান লৰাই থাকিম। তাৰপিছত কচুখিনি দি দিম। এতিয়া ইয়াত জলকীয়া আৰু জালুক আৰু নহৰু পিঠাখিনি দি দিলোঁ। অলপ সময় লৰাম, তাৰপিছত কচুখিনি দিম। আমি অসমীয়া মানুহৰ প্ৰিয় হৈছে কচু, আৰু বিশেষকৈ আজি মোৰ ভাগিনজনী, তাই আকৌ কচু খাব মন গৈছে। সেইকাৰণে মই এই কচুৰ আঞ্জাখন বনাইছোঁ। এতিয়া কচুখিনি দি দিলোঁ, বইল কৰা কচুখিনি। তাৰপিছত অলপ সময় লৰাম। খাবলৈ ভাল লাগিব। আপোনালোকে বনাই এনেকৈ খাবচোন, কেনেকুৱা লাগিলে জনাব। চাওক ইমান ধুনীয়া ৰং হৈছে। ৰংটো দেখিলেই খাওঁ জিভা পানী পৰি যাওঁ যেন লাগে। লগতে এটা ভোট জলকীয়াও দি দিলোঁ। অলপ সময় পাছত পানী দি দিম, তাৰপিছত উতাল আহিলে নমাই দিম। কচুৰ আঞ্জা তৈয়াৰ হৈ আছে। উতাল আহিছে, ভালদৰে উতাল আহিলে নমাই দিম। ধুনীয়াকৈ উতাল আহিছে। মোৰ কচু শাকৰ আঞ্জা হৈ গ'ল। এতিয়া কচু শাকৰ আঞ্জা তৈয়াৰ। আপোনালোকে যদি মোৰ চেনেলটো ভাল পায় তেনেহ'লে লাইক কৰিব, কমেণ্ট কৰিব। যিসকলে নতুনকৈ চাইছে তেওঁলোকে ছাবস্ক্ৰাইব কৰে যেন প্লিজ।